চাওক বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলখন এইটো হ'ল অৰিজিনেল পাতিহাঁহ। যদি আপোনালোকৰ পাতিহাঁহ লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে। এনেকৈ পাতিহাঁহ লৈ যাওক, আপোনালোকে ভালকৈ ব্ৰডিং কৰক, সুন্দৰ এটা পৰিস্থিতি। একদম পিওর লোকেল পাতিহাঁহ। মোৰ পৰা এই দাদাই ষ্টেট বাই ষ্টেট অৰিজিনেল পাতিহাঁহ লৈ আছে। কেইদিনমান আগতে এই পাতিহাঁহটা লৈছে। আজি সিহঁতৰ বয়স 35 দিনমান হৈছে। 35 দিনত প্ৰায় 1 কিলো 1100 গ্ৰাম ৱেইট আহিছে। চাওক, ষ্টেট বাই ষ্টেট মোৰ পৰা মাল হাঁহ লৈ আছে। আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। অৰিজিনেল পাতিহাঁহ, লোকেল কুকুৰাৰ পোৱালি চব পাব। চাওক, এক দাদাই অৰ্ডাৰ কৰিছে ইয়াতে 500 লোকেল কুকুৰা। আমি এই 500 লোকেল কুকুৰাখিনি আমাৰ দেওহাটি, অভয়পুৰী দেওহাটিলৈকে লৈ যাম। তাতে দাদাই আহিব, তাৰ পৰা মালখিনি ৰিচিভ কৰি লৈ যাব গোৱালপাৰা। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এনেকুৱা অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি, পাতিহাঁহৰ পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই সম্পূৰ্ণভাৱে আপোনালোকক অৰিজিনেল মাল আৰু এ গ্ৰেডৰ মাল দিওঁ। কোনো ধৰণৰ অসুবিধা নাই। আপোনালোকে যোগাযোগ কৰে আৰু মাল লৈ যাওক। মালটো লোৱাৰ পিছত আপোনালোকে এণ্টিবায়'টিক দিব 3 দিনমান। এণ্টিবায়'টিকৰ পিছত আপোনালোকে ভালকৈ চোৱা চিতা কৰিব। তাৰ পিছত আৰু কোনো ধৰণৰ অসুবিধা নাই। আৰু এসপ্তাহ পিছত আপোনালোকে ফাৰ্ষ্ট ভেকচিনটো দি দিব। চাওক, এইখিনি মাল আমি দিবলৈ এইখিনি মাল মই ঘৰতে পোহপাল কৰি আছো। সম্পূৰ্ণভাৱে সুস্থ হৈ আছে। কোনো ধৰণৰ বেমাৰ আজাৰ নাই। আমি মাজে সময়ে এণ্টিবায়'টিক, লিভাৰ, ভিটামিন চব টাইম টেবুল মই ইউজ কৰি আছো। যদি আপোনালোকে এনেকৈ লোকেল কুকুৰা বা পাতিহাঁহৰ ফাৰ্ম কৰিবলৈ বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক সম্পূৰ্ণভাৱে পৰামৰ্শ দিবলৈ চেষ্টা কৰিম। আৰু মোৰ নিজাববীয়াকৈ প্ৰচেষ্টাত মই এই লোকেল ফাৰ্মখন কৰি আছো। চেম আপোনালোকো এনেকৈ কৰিব পাৰিব। মোৰ পৰা পৰামৰ্শ লওক আৰু লাহে লাহে আগুৱাই যোৱাৰ চেষ্টা কৰক। চাওক বন্ধু বান্ধৱীসকল, মোৰ ঘৰখন হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট, অভয়পুৰী এৰিয়াত আছে। যদি আপোনালোকৰ লোকেল কুকুৰা, সোণালী কুকুৰা, পাতিহাঁহৰ পোৱালি, টাৰ্কিৰ পোৱালি, যিকোনো ধৰণৰ পোৱালি মোৰ ইয়াত এভেইলেবল আছে। চাওক, লোকেল কুকুৰাৰ ক্ষেত্ৰত ইমান কোনো দায়িত্ব ল'ব নালাগে। আপুনি টাইম টেবুল খানা দিলেই হ'ল। আপুনি পুৱাই একবাৰ দিব আৰু দুপৰীয়াত দিব আৰু সন্ধিয়াত দিব। তাৰ ভিতৰত আৰু দানা পানী ইমান দিব নালাগে। বা জাষ্ট খালি আপোনালোকে টাইমটো মেইনটেইন কৰক আৰু এসপ্তাহ 10 দিন মূৰে মূৰে আপোনালোকে জাগাখিনি ভালকৈ পৰিষ্কাৰ এবং চাফ চিকুণ কৰি ৰাখিব লাগিব।
তেনেহ'লে আৰু কোনো বেমাৰে আপোনাৰ ফাৰ্মখন এটাক কৰিব নোৱাৰে। পুৰা 10 দিন পিছে আপোনালোকে ফাৰ্মখন ভালকৈ চাফ চিকুণ কৰিব, যাতে কোনো ধৰণৰ লেতেৰা নহয়, তেতিয়া আৰু কোনো ধৰণৰ ইনফেকশ্যন নহ'ব। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ ফাৰ্ম কৰক আৰু এনেকৈ কুকুৰাবোৰ ডাঙৰ দীঘল কৰক মোৰ নিচিনাকৈ। যদি কোনো অসুবিধা হয় মোৰ লগত যোগাযোগ কৰিলে মই আপোনালোকক ভাল পৰামৰ্শ দি দিম আৰু মোৰ পৰা আপোনালোকে পোৱালিও পাব, চব পাব, ওষুধো পাই যাব। চাওক বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।